হেল্ল' নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম ভিলেজ বয়লৈ। আজি আমি গৈ আছোঁ গৰখীয়া দৌললৈ। আৰু গৰখীয়া দৌল ক'ত আছে, কিয় গৰখীয়া দৌল বুলি কোৱা হয় আপোনালোক সকলোকে ক'ম। তেন্তে আহক আজি ভিডিঅ'টো আমি আৰম্ভ। এতিয়া আহি আছোঁ আমি গৰখীয়া দৌললৈ। আমি আহিছোঁ এইফালে ৰাস্তাত ঘূৰি আহিছোঁ। ইপিনে ওচৰেদি গ'লে নদী পাৰ হ'ব লাগে, এইপিনে নদী পাৰ হ'ব লাগে যদি ইয়াত দলং আছে, কিন্তু ৰাস্তা সিমান ভাল নহয়। কিন্তু গৰখীয়ালৈ যোৱা ৰাস্তা ভাল নহয়, চাহতকৰ ৰাস্তা কিন্তু বহুত বেয়া। আৰু দেখিছে বেছিখন নাই, আৰু অলপ গ'লে পিচ আছিলে যদিও ভগা চিগা, মানে অৱস্থা বেয়া একদম। এনেকৈ যাবগৈ লাগিব নদী কিনাৰে কিনাৰে। পিনে পথাৰ, এইপিনে আছে নদী, এনেদৰে গৈ থাকিব লাগিব। চাওক কি ধুনীয়া, এইপিনে জাল মাৰি আছে। তাৰপিছত ৰাস্তাটো গৈ আছোঁ আমি, গৈ থাকি এইটো ৰাস্তাই গৈ। কিন্তু এটা কথা, আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ দ্বিতীয়খন দীঘল দলং পাম আমি এই ৰাস্তাতে দি গ'লে। মানে কি হয়, লখিমপুৰ ডিষ্ট্ৰিক্টৰ প্ৰথমখন দীঘল দলং আছে সোৱণশিৰি নদীৰ ওপৰত, আৰু দ্বিতীয়খন আছে আমাৰ ইয়াত চাৰিকুৰীয়া নদীৰ ওপৰত। আৰু 300 মিটাৰ আছে আমাৰ এখন দলং আছে, 300 মিটাৰ। যেতিয়া এই দলংখন বনাইছিলে তেতিয়ালৈকে লখিমপুৰ ডিষ্ট্ৰিক্টৰ এখন দ্বিতীয়খন দীঘল দলং হৈ আছিলে লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত। যদি এতিয়া ক'ৰবাত আৰু বেলেগকৈ বনাইছে, আৰু বেলেগ ইয়াতকৈ দীঘল দলং বনাইছে, তেতিয়াহ'লে নাজানো বাৰু ইমানখিনি। কিন্তু যেতিয়ালৈকে এই দলংখন বনাইছিলে তেতিয়ালৈকে কিন্তু এখন দ্বিতীয়খন লখিমপুৰ ডিষ্ট্ৰিক্টৰ দ্বিতীয়খন দীঘল দলং হৈ আছিলে। কিন্তু আহক তেন্তে আমি দলংখনো চাম, কেনেকৈনো বনাইছিলে, কোনখননো লখিমপুৰ ডিষ্ট্ৰিক্টৰ দ্বিতীয়খন দীঘল দলং। আৰু লগতে গৰখীয়া দৌললৈ যাম। আৰু গৰখীয়া দৌল বুলি কিয় কোৱা হয়, মানে গৰখীয়া দৌল বুলি কোৱা কাৰণটো এইটোৱেই। আগতে আমাৰ গাঁৱলীয়া জেগাত ল'ৰাবোৰে গৰু ৰখে, আৰু যেতিয়া গৰু ৰখি থাকোঁতে তেওঁলোকে মাটি চপৰাই এটা দৌল বনাইছিলে। আৰু সেই দৌলটোত সদায় পূজা মানে কি, তাত বলি দিয়ে, যেনেকৈ ফৰিং, জিয়া, এনেকুৱা ধৰণৰ পোক পতংগবোৰ আনি তেওঁলোকে বলি দিয়ে। আৰু তাত বলি দিয়াত সদায় পাল পাতি লৈছিলে। মানে আজি ধৰি লওক এজনে দিব ফৰিং আনি, এজনে দিবহি, কাইলৈ এজনে দিব, তেনেকৈ সদায় পাল পাতি এই বলি দিয়ে। আৰু তেনেকৈ সদায় পাল পাতি বলি দি থাকোঁতে এদিন তাত যেতিয়া বলি দিবলৈ সি মানে একো নাপালে, সেই ল'ৰাটোৱে একো নাপালে সেনে। তাৰপৰা আহি লগৰবোৰক ক'লেহি যে আজি মই বলি দিবলৈ একো নাপালোঁ, একো বিচাৰি নাপালোঁ, এতিয়া কি কৰিম। তাৰপৰা লগৰ এটা এনেই ধেমালিতে ক'লে যে তেতিয়াহ'লে তই যদি একো বিচাৰি নাপালি, তোকে বলি দিওঁ আজি। সেই বুলি কৈ বিৰিঙা পাত এখিলা তাৰ ডিঙিত লগাই দিলে, আৰু লগত ল'ৰাটোৰ ডিঙিটো ছিগি গ'ল। আৰু তেতিয়াৰ পৰা তাত মানে পূজা কৰোৱা হয়। কিন্তু বলি তেতিয়া তাৰ পাছৰ পৰা কোনো ধৰণৰ বলি তাত দিয়া নহয়, কিন্তু সাধাৰণভাৱে পূজা কৰা হয়। আৰু সেইকাৰণে সেই দৌলটোৰ নাম হ'ল গৰখীয়া দৌল, মানে গৰখীয়া ল'ৰাই বনোৱাৰ কাৰণে গৰখীয়া দৌল। আৰু এইখনেই হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ দ্বিতীয়খন দীঘল দলং। চাই লওক, এইখন দলংখন বনাইছিলে গৌতম কনষ্ট্ৰাকশ্যন নামৰ এটা কোম্পানীয়ে। এইখনেই হ'ল চাৰিকুৰীয়া নদীৰ ওপৰত অৱস্থিত। এইখনেই হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ দ্বিতীয়খন বৃহৎ দীঘল দলং। প্ৰথমখন আছে সোৱণশিৰি নদীৰ ওপৰত, আৰু দ্বিতীয়খন এইখন আমাৰ ইয়াত আছে। আৰু এতিয়া এইপিনে ঘূৰি যাম। দেখিছে ৰাস্তা আৰম্ভ হ'ল। আৰু এতিয়া মানে ইয়াত লেতেৰা ৰাস্তা, নদী কিনাৰে গৈ থাকিব লাগিব। এতিয়া গৰখীয়া দৌল আছে চেলাজান বাঘচুক গাঁৱত। আৰু সঁচা কথা ক'বলৈ গ'লে বাৰিষা কিন্তু বহুত কষ্ট হয় চেলাজান বাঘচুক মানুহখিনি অহা যোৱা কৰাত বৃহৎ কষ্ট হয়। কিন্তু ৰাস্তা দেখিছে নাই কেনেকুৱা, সঁচা কৈছোঁ, তেওঁলোকে বহুত মানে ক'বলৈ বাকী নাই। তেওঁলোকে এতিয়া খৰালি বাৰু অহা যোৱা কৰি থাকিব পাৰেনে, এতিয়া বাৰিষা হয়, পানী হয়, বহুত অসুবিধা। মানে তেওঁলোকৰ ওচৰত মেডিকেল নাই, কিবা নাই। যদি বোলে কাৰোবাৰ অসুখ ডাক্তৰ বোলে যাব লাগে, তেতিয়াও তেওঁলোকে
একদম নাওৱে পাৰ হ'ব লাগে বহুত দূৰ মানে মানুহ মৰি এটাব মানে ডাক্তৰ গোট পায়গৈ মানে মানুহ মৰি কিবা হৈ এটাব তেনেকুৱা মানে বহুত অৱস্থা বেয়া হৈ যায় মানে তেওঁলোকৰ সঁচাকৈ তেওঁলোকক বহুত যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় বাৰিষা কাল খৰালিতো তেওঁলোকৰ যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় সঁচা কথা ৰাস্তা কিন্তু বহুত বেয়া দেখিছে নহয় ৰাস্তা কেনেকুৱা বহুত বেয়া মানে ৰাস্তা এনেকুৱাই গোটেই ৰাস্তাটো এনেকুৱাই ইয়াতকৈ বেয়া ৰাস্তাও আছে পথাৰৰ মাজে যাব লাগে একদম এলোকৰ খেতিৰ মাজে যাব লাগে তেনেকুৱা মানে বহুত বেয়া ৰাস্তা এতিয়া দেখিছে নে এইবোৰ ৰাস্তা কেনেকুৱা একদম জংঘলৰ মাজে যাব লাগে কিন্তু গোৰ্খা দলটো আগতে বহুত জংঘলৰ মাজত আছিলে মানুহে প্ৰায় বিচাৰি নাপায় কিন্তু এতিয়া জংঘলো কাটি চব মানুহৰ ঘৰ দুৱাৰ বহিলে তাত এখন গাঁও হৈ গ'ল এতিয়া মানে একদম গাঁৱৰ মাজত এতিয়া মানে মুকলি হ'ল আৰু তাত ৰাস্তা দেখিছে একদম লেতেৰা ৰাস্তা এনেকৈ গৈ পাই যাব গ'লে আৰু এয়া হ'ল গোৰ্খা দলৰ নামঘৰ এই একদম হাবিৰ মাজতে আছে আৰু এতিয়াও হাবিয়ে বাৰু এইটো হৈছে নামঘৰ গৰু চৰু এৰাল দিয়ে থৈছে এইবোৰ খেতি পথাৰ আৰু এইটো হৈছে দৌলৰ এই মানুহবোৰ আহে খাও দি থৈ যায় নিজে পিন্ধি অহা খাও দিয়ে কিবা কিবি মাইকী মানুহবোৰ এইবোৰ হাতত পিন্ধি থকা কিবা কিবি এখন দি থৈ যায় কি জানো নাম আৰু এইটো এটা আছিলে কুঁৱাৰ বুলি কৈছে আগন্য কুঁৱা আছিলে বুলি কৈছে এইডোখৰত ঠিকে নাজানো এই হাবিখিনি ইয়াত এইটো পৰিৱেশটো এইটো দলটো এতিয়া প্লাষ্টাৰ কৰিলে আগতে এনেকুৱা নাছিলে বা আগতে ইটাবোৰ ওলাই থকা আছিলে এতিয়া এইবোৰ প্লাষ্টাৰ কৰি দিলে এইটো কুঁৱাটো এইপিনে আছে এইপিনে এইটো খালটো যে দেখিছে এইটো হৈছে কুঁৱাৰ বুলি কয় আৰু কি আছিলে নাজানো মুঠতে আগন্য কুঁৱাৰ বুলি কয় এইটো কিবা তাত বিশেষ কি আছে নাজানো সিমান এটা আৰু এইটো নতুনকৈ বনালে এতিয়া মণিপুৰত আৰু এইটো মাটি খান্দোতে ইয়াত ওলাইছিলে এইটো এটা গাঁৱহালী গাঁৱহালী বুলি কওঁ ৱাল কিবা কিবি খুন্দা আগৰ দিনৰ আৰু ইয়াত এটা মূৰ্তি আছিলে এতিয়া মূৰ্তিটো নাই কিন্তু তাত চৰণ জুৰি আছে এতিয়া মেইন গোৰ্খা দলৰ এই চৰণ জুৰি সৰু চৰণ জুৰি আছে আগতে চুই চাব পাৰি এতিয়া এনেকৈ থাপনা বনাই এনেকৈ ঠাইলে আগতে কিন্তু দাঙি এনেকৈ ধৰিব পৰা হেৰিয়ত আছিলে এতিয়া এইবোৰ প্লাষ্টাৰ কৰি হেৰি কৰি দিলে এই যে মালা যে পিন্ধাইছে তাকে ৰাখিছে ৰ'ব আপোনালোকক মই দেখুৱাম বাৰু দেখুৱাই আছোঁ ৰ'ব চলে গৈ লওঁ এইবোৰ আগতে এনেকুৱা নাছিলে আগতে এনেই ইয়াত ইটাবোৰ জাপি থোৱা হেৰি আছিলে এতিয়া তাতে জানো প্লাষ্টাৰ কৰি দিলে ইটাও বেয়া হৈ গৈছে যে দিন হ'ল বহুত দিন হ'ল সেইটো কাৰণে এনেই হেৰি কৰি দিলে প্লাষ্টাৰ কৰি এতিয়া ৰং কৰি অলপ হেৰি কৰি দিলে মণিপুৰত সেনেকৈ নাছিলে টিঙে এনেই বেয়া হেৰি আছিলে এতিয়া এইবোৰ চৰকাৰ পিনৰ পৰা অলপ অনুদান পাইছে আৰু দেখিছে সিহঁতৰ ফেচিলিটি দেখিছোঁ মণিপুৰটোৰ ওপৰত এনেকৈ মানে এইখন চক্ৰ এইয়া চাকি তাকি জ্বলাইছে এইযোৰ চৰণ জুৰি দেখিলে ফুটচুট দি থৈছে বহুলোকে কয় আকৌ সেই যিজন ল'ৰাজন যে বলি দিছিলে সেই ল'ৰাজনৰ বহুতে কয় নাই ইয়াত মূৰ্তি আছিলে তেনেকৈ কয় মানে সবিশেষ কথা নাজানো বাৰু এইজন হ'ল তাৰ পূজাৰী হয় তেওঁ লোকেল মানে কি আৰু সেই গাঁৱৰে এজন এই ওপৰৰ পানী চানীবোৰ অলপ লেতেৰা হৈ থাকে চাউল তাউল দিছে এনেকৈ ধূপ চুপ জ্বলাই চাকি তাকি জ্বলাই হোৱাৰ পাছত এইপিনে সেৱা কৰা হ'ব সেৱা কৰাৰ পাছত আমি লৈ গৈছিলোঁ গাখীৰ চাউল তাত পায়স মানে কি প্ৰত্যেক বছৰে নিয়ম আমি কাৰণ আমাৰ খেতি পথাৰবোৰ সেই দৌলৰ ওচৰতে আৰু প্ৰত্যেক বছৰে আমি দৌলত তেনেকৈ পায়সৰ শৰাই এখন দিওঁ মচি থৈছে চাকি তাকি জ্বলাইছে ঠিক ঠাক কৰিছে ভিনদেউ চাউল দি আছে পাৰা পূৰা চাউল দি আছে কৰিছোঁ আশীৰ্বাদ দি আছে ভাগিনী মাথা দাঙি আছে পকা পলুৰ নিচিনাকৈ বা ছোৱালী সৰু বা ভাগৰ ছোৱালীজনী ইপিনে চাইছে ইপিনে চাইছে বৰকে সেৱা চেৱা কৰি থকাৰ অভ্যাস নাই তাইহে জানে কেনেকৈ আছে যি কি নহওক যি কয় ভগৱানে ভালৰ কাৰণে কয় বুলি নাপায় তলে মোক কৈ ভালকৈ সেৱা কৰি থাক
লোক পালাক কৰি থাকিব নাপায়। তথাস্ত তহঁতৰ মনৰ কামনা পূৰ্ণ হওক। এয়া হৈছে আগৰ দিনৰ শিল, আগৰ দিনতে বনোৱা শিল। এনেদৰে মাটিবোৰ এনেদৰে কাটিব লাগে। এইবোৰ দেখিছেনে কিচিন চিলিকে থৈছে বস্তু। এইবোৰ হৈছে তামোল খোলাখন, এইবোৰ হৈছে ধৰা থকা। এয়া প্ৰসাদৰ প্ৰসাদ বিতৰণ হৈছে। এয়া আলহী মানে বহুত দূৰৰ পৰা আহিছিলে। এওঁলোক চিমেণ্ট চাপৰি পৰা আহিছিলে ইয়াত সৰাই দিবৰ কাৰণে। তেওঁলোকে মানে সৰাই চৰাই দিলে আৰু চাকি এই চকী চাৰিখন দিছে ইয়াত। তেওঁলোককো এনেদৰে মানে প্ৰসাদ এমুঠি ধৰি যাবৰ কাৰণে কোৱা হ'ল আৰু বহুত দূৰৰ পৰা আহিছেতো তেওঁলোকে। চাকি ধূপ চুপ জ্বলালে, তেওঁলোকক সেৱা চেৱা কৰিলে আৰু আজৰি হ'ল। আমি ক'লোঁ আৰু আমাৰ প্ৰসাদ এমুঠি লৈ যাওক, কাৰণ আমাৰতো এক্সট্ৰাকৈ আমি ভকত নিয়া নাছিলোঁ। তেওঁলোকে এতিয়া ভকতে ভগৱন্ত, তেওঁলোকক এমুঠি দিব পাৰিছোঁ। ভালে আছে ভকতক খুৱাবলৈ পাৰিছোঁ। সেই সময়ত ভগৱানে তেওঁলোকক আনি দিছে আমাৰ ওচৰত আৰু সেইদিনাৰ কাৰণে তেওঁলোকে এতিয়া ভগৱান হৈ গৈছে। একদম লোকেল গাখীৰ দি বনাইছে পায়, তাতো দিছে হয়, ইয়াতো দিছে সুন্দৰকৈ ভকতক দিছে। এনেদৰে কৰি গোসাঁইৰ দলত দিনটো কটাই প্ৰায় 1:30-2টামান বাজিলেগৈ। তাতে এনেদৰে তাতে সেৱা চেৱা কৰিলোঁ, কিবা কিবি চিন্তা কৰিলোঁ অকণমান, ভগৱানক বিচাৰিলোঁ আৰু ভগৱানৰ পৰা খিয়ালি মন। খাই বৈ এটা আমাৰ বাইদেৱে কৰিছে চাফাই অভিযান, মানে কি আৰু খাই বৈ এটোৱাৰ পাছত চব চাফ চিকুণ কৰি অলপ চাফ চিকুণ কৰি দিছে আৰু এনেদৰে কৰি পাৰ কৰিলোঁ দিনটো গৰখীয়াৰ দলত। আৰু তাৰ পাছত আমি আহিম ঘৰলৈ যাবলৈ আহিছোঁ। বাই 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 গৰখীয়াৰ দল। এতিয়া আমি যাওঁ ঘৰলৈ। আৰু সেইটো আগতে এনেদৰে চালি দিয়া নাছিলে, আৰু দলটো বেলেগ আছিলে। আগতে একদম গছ চছ গজি থাকে ওপৰত, ইটাৰ ওপৰত গছ চছ গজি আছিলে। এতিয়া প্লাষ্টাৰ শ্লাষ্টাৰ কৰি দিলে, ধুনীয়াকৈ সুন্দৰ হ'ল। আৰু আকৌ আহিম গৰখীয়া দলত। ইয়াত কিন্তু দৌল উৎসৱো পতা হয়, এই দৌল উৎসৱ পতা হয় ইয়াত। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব